পজিটিভ কমেন্ট কৰা মানুহ আছে, নিগেটিভ কৰা মানুহ আছে। গাইস টার্নিং চেক কৰক না, বাপৰে বাপ। জয় গণেশ বাবা। আমি ডাইৰেক্ট আৰু অসমত যাই ৰখিম কি ফিনিশ গাইস। কাক লৈছো চাইছে না খাব কাৰণে। এই চাও ইফালে চাও। লেটস গো। গুড ইভিনিং গাইজ, গুড ইভিনিং। আপোনালোকে লাষ্ট ব্লগত দেখা পালে আমাৰ এটা সৰুকৈ এক্সিডেণ্ট হৈ গৈছিল। বাকী মোৰতো একো হোৱা নাছিল, বাট খ্ৰীষ্টানা মেমৰ গাইজ মানে আঁঠু ডুব পাই গৈছিল। চ' তাইৰো খবৰ লোৱা হোৱাই নাই, মানে যোৱা নাই, মই কামত অলপমান বিজি আছিলোঁ। কাৰণ মোৰ মানে এক্সিডেণ্টৰ টাইমত বহুত বেছি এইটোৰ মানে ইফাল সিফাল হৈ গৈছিল। চ' অলপমান বিজি আছিলোঁ। বাকী খ্ৰীষ্টানা মেম মানে অলপ বেয়া লাগি আছিল খ্ৰীষ্টানা মেমৰ কাৰণে। চ' এতিয়া লগ কৰিব যাইছোঁ, চাম অলপমান কেনেকুৱা হৈ আছে। বাকী মই ফটো ভিডিঅ'টো চাইছোঁ, মানে ওপৰত ক'লা হৈ গৈছে, মাজে মাজে ফাটি কেনে একদম মানে ৰেড হৈ আছে। এতিয়া গৈ আছোঁ খ্ৰীষ্টানা মেমৰ হালত চাওঁ গাইছ। বাকী গাইছ যোনে যোনে লাষ্ট ভিডিঅ'ত কমেণ্ট কৰিছে তাক ধন্যবাদ। একদম পূৰা মানে চবে মানে গম পাইছোঁ মই পজিটিভ কমেণ্ট কৰা মানুহ আছে, নিগেটিভ কৰা মানুহ আছে। নিগেটিভ কৰা বেছি থাকে মানে পজিটিভ বেছি থাকে, কিন্তু পজিটিভবোৰে চুপ থাকে। নিগেটিভ মানুহে যে মানুহৰ বেয়াটো কৰিব আহি যায় ঘপক কৰি। চ' সেইটো মানে মানুহে ক'ব নালাগে সেইটো কৰিবৰ কাৰণে, ডাইৰেক্ট আহিয়ে যায়। বাকী যোনে পজিটিভ থাকে ন, সিহঁতৰ মানে পজিটিভ ভাইবত থাকে বা পজিটিভ কথা কয় বা ছাপোৰ্ট কৰে, সিহঁতে মানে চুপ থাকে, চাই থাকে। চ' যেতিয়া মই কৈ দিছোঁ এটা কমেণ্ট কৰিব, তো কালি পূৰা গোটেই, কালি বুলি কওঁ ভুল হ'ব, মানে লাষ্ট ব্লগটো যেতিয়া দিছোঁ গোটেই মানে পূৰা কমেণ্টে ভৰি দিছে, একদম মজা লাগছে গাইছ। থেংক ইউ ছ' মাছ। এতিয়া বেছি দিনৰ ভিডিঅ'টো ষ্টাৰ্ট কৰি গাইছ। ৱেলকাম বেক টু মাই আনাদাৰ ভিডিঅ' মই ৰিচিভ আপোনালোকে চাইছে ব্লগাৰ আজি ইউটিউব চেনেল। চ' গাইছ এতিয়া ওলাই যায় থাকোঁ ব্লগ। অ'কে গাইছ, এইফালে পেট্ৰল পাম্প আহি পাই গ'লোঁ আৰু ইয়াতে তেলটো ভৰাই লওঁ। আজি ভাবিছোঁ অলপমান গুৱাহাটীৰ বাহিৰতে গুচি যাওঁ নেকি। চ' 200 মানৰ ভৰাই লওঁ। চ' চাই লওঁ, ডিচাইড কৰিম আৰু ক'ত যাম কি কথা। চ' ফাৰ্ষ্টতে তেলটো ভৰাই লওঁ ইয়াতে। তেল চেল ভৰা হৈ গ'ল। বাকী এতিয়া মানে 100 কিলোমিটাৰ 110 কিলোমিটাৰ মানে বিনা টেনশ্যনত চলিব পাৰিম। মই এইফালে ভৰলৈ আহি পাই গৈছিলোঁ আৰু খ্ৰীষ্টানা মেমো আহি পাই গৈছে। বাপৰে বাপ, এইবাৰ আহিব না আজি ইয়ালৈকে। আজিতো আৰু ক'বই ভাল হৈছে গাইছ, কাৰণ ডুব পাই আছিল ন। কিন্তু মই আহি গৈছোঁ আৰু চুপ কিয় আজি কিবা কৈ দে। বেংক খ্ৰীষ্টানা মেমকো লৈ ল'লোঁ। এতিয়া আমি ওলাওঁ, ক'ত যাবি? মই ইফালেহে গৈ আছোঁ, ইফালে যাওঁ। বৰ্তমান আছোঁ আমি এতিয়া উলুবাৰী ফ্লাইঅভাৰৰ ওপৰত, আৰু এতিয়া আমি গৈ আছোঁ ক'ত? শ্বিলং বোলে। শ্বিলং নহয়, মেঘালয়া গৈ আছোঁ। মানে মেঘালয়া আমাৰ ইয়াৰ পৰা অলপমান গ'লে পাই যায়, এণ্ট্ৰি কৰিব পাৰি। বাট শ্বিলংটো বহুত বেছি দূৰ হৈ যায়, আৰু শ্বিলং এইটো 3:30 বজাত যোৱা টাইমো নহয়। কাৰণ শ্বিলং যাব লাগিলে অলপমান ৰাতিপুৱা গৈ কেনে ঘূৰি আহিব লাগিব, নহ'লে এতিয়া গ'লে মানে ৰাতি থাকিব লগা হৈ যাব। চ' আমি এতিয়া অলপমান মানে মেঘালয় এণ্ট্ৰি কৰি আকৌ গুচি আহিম, মানে অলপমান ঠাণ্ডা ঠাণ্ডা হাৱা খাম। চ' ভয় যাই আছে নে নাজানো। তো চলো গাইছ, এতিয়া যাই থাকোঁ। লেটছ গো। এতিয়া চিটিৰ ভিতৰত আছোঁ, ফাৰ্ষ্ট জামখিনি ক্লিয়াৰ কৰি লওঁ, তাৰপিছত লগ পাই আছোঁ গাইছ। চলো। আমি আহি পাই গ'লোঁ এইফালে খানাপাৰা, আৰু এইফালে চাওঁ এইখিনি জেগা অলপমান ভিৰ ভাৰ কম থাকে, মানে এইখিনিত থাকে বাছ ষ্টেণ্ডৰ এইখিনিত। বাছ যোনখিনি ৰাস্তা আমি আহিলোঁ খানাপাৰা চিটিৰ পৰা খানাপাৰাৰ ফালে, সেইখিনি অলপমান খালী থাকে দিছপুৰৰ 6 মাইলৰ পৰা। ত' এইবাৰ আমি যাব লাগিব এইফালে লেফ্ট। ইয়াৰ পৰা আমি ব্ৰিজখনত উঠি দি চিধা গুচি যাম, মোৰ ঘৰ চিধি পাই যাম। ইয়াতে লেখা আছে জালুকবাৰী, এইফালে যোৰাবাট, আৰু ৰিটাৰ্ণ আহিলে গোলপাকটো লৈ কিনে ৰিটাৰ্ণ আহিলে GS ৰোড। এইফালে আমি আহি পাই গ'লোঁ যোৰাবাটৰ গণেশ মন্দিৰত। জয় গণেশ বাবা। হা, মই ৰাইডত যাওঁতে ইয়াতে সেৱা কৰি গৈছোঁ, আৰু গোটেই ৰাইড গাইছ মজা গৈছে, জিৰ' প্ৰব্লেম গাইছ, একো প্ৰব্লেম নাছিল। চ' এইফালে যায় গাইছ, এইফালে মেঘালয়ৰ পেট্ৰল পাম্প এইটো। চ' তাতে যদি তেল ভৰাওঁ এতিয়া আমাৰ অসমতকৈ বহুত বেছি কমত পাম, বহুত বেছি মানে 3-4 টকাৰ ডিফাৰেঞ্চ হ'ব আৰু। চ' খানাপাৰাৰ পৰা 6 মাইলৰ পৰা যিমান ল'ৰা আছে ন মানুহবোৰে, চব ইয়াতে তেল ভৰাব আহে গাইছ। চলো গাইছ, টাৰ্নিং চেক কৰক না, বাপৰে বাপ। গুৱাহাটীৰ ওচৰত যে আছোঁ গমেই নাপাওঁ, গুৱাহাটীৰ বাৰু পাৰ কৰি আহি গ'লোঁ আমি।
এইটো এতিয়া বৰ্তমান অসমতো আছোঁ, মেঘালয়তো এনেকুৱা হৈ আছে, মাজে মাজে অসম এণ্ট্ৰি, মাজে মাজে মেঘালয় এণ্ট্ৰি হৈ আছে। বাট লোকেশ্যন চেক কৰক গাইছ, আৰু সেইবোৰ কিন্তু মেঘালয়ৰ পাহাৰ হয়। চ' মজা লাগি আছে গাইছ, লেটছ গো। চ' গাইছ এইখন হ'ল ব্ৰিজখন যোৰাপাটৰ। চ' ইয়াৰ পৰা ব্ৰিজৰ মাজত গৈ কেনে ৰাইট চাইডে গুচি যাব লাগিব, তেতিয়া আমি মেঘালয় এণ্টাৰ হৈ যাব আমাৰ। চ' চলো গাইছ ফাৰ্ষ্টতে মেঘালয় এণ্টাৰটো কৰি লওঁ। এইফালে এণ্টাৰ এণ্ট্ৰি ইয়াতে যিমান নাম্বাৰ প্লেট দেখিব এতিয়া বৰ্তমান যিমান দেখা পাব সেইগিলা অলপমান মানে মেঘালয়ৰ বেছি থাকিব, বাট অলপমান আগত সোমাই গ'লে বেছি মেঘালয়ৰ হৈ যাব, তাৰপিছত অলপমান অসমৰ থাকিব গাইছ। চলো আৰু ৰাস্তা চাওক, ৰাস্তা ষ্টাৰ্ট হৈ গ'ল, পূৰা গোটেই ৰাস্তা এনেকুৱা দেখা পাব গাইছ মেঘালয়ত। এইবোৰ মাজে মাজে গছ, এইবোৰ ফুলৰ গছ চাওক। এই ঠাণ্ডা ষ্টাৰ্ট না গাইছ, ৱেডাৰ ডাইৰেক্ট চেঞ্জ, মানে অলপমান সেমেকা বতৰ আহি গ'ল। চলো গাইছ ইয়াতে ট্ৰাক চাওক, টাৰ্ণিঙত কিমান লাহে লাহে যাব লাগে। এই আগৰ ডাম্পাৰখন চাওক, এইখন চাওক, এইখন কি লাহে লাহে আহি আছে চাওক। ইয়াতে পূৰা একদম লাহে লাহে ট্ৰাকবোৰ যাব লগা হয়। ত' বহুত টাইম লাগি যায় ইয়াৰ পৰা ক'ৰবাত যাব লগা হ'লে মানে ট্ৰাকবোৰৰ। ওকে গাইজ বৰ্তমান আমি পাইছোঁ এইখিনি বৰ্ণিহাটৰ বজাৰ নেকি। চ' ইয়াৰে একবাৰ নাজাৰা চেক কৰক গাইজ, এইগিলা বজাৰ পূৰা। আৰু শুনা পাওঁ গাইজ ইয়াতে বোলে অলপ কম দাম বস্তুবোৰৰ, মানে চব্জি তব্জি আৰু ফল মূল সেইবোৰৰ। চ' এবাৰ নাজাৰা চেক কৰক গাইজ, পিছৰ পৰা এইবোৰ গোটেই ফল। চ' একজেক্ট হয় নে নহয় বৰ্ণিহাট গাইজ, মোৰ অলপমান কনফিউজ হৈ আছোঁ গাইজ। ইয়াতে ট্ৰাক চাওক, বাপৰে বাপ, এইবোৰ অসমত সোমাব চাগে ইয়াৰ পৰা গৈ কেনে। চ' ইয়াতে বৰ্তমান ৰখাই থৈ দিছে, ৰাতি 8টা বজাৰ পিছত ইহঁতৰ মানে খোলা দিব ন, কাৰণ অসমত সেইটো নিয়ম আছে যে 8টা বজাৰ পিছত মানে ডাঙৰ ডাম্পাৰ, ডাঙৰ ট্ৰাকবোৰ খোলা দিয়ে, বাট ইয়াতে চাগে নিদিয়ে। চ' জল্দি আহি কেনে ইয়াতে ৰখি আছে, আৰু অসমত চাগে 8টা বজাৰ পাছত এণ্টাৰ কৰিব আৰু। চলো গাইজ পাহাৰ চেক কৰক, বাপৰে বাপ কি ডাঙৰ ডাঙৰ পাহাৰ। পেট্ৰল পাম্পটো কি বঢ়িয়া ন, পিছফালে চা, পিছফালে গাইজ পেট্ৰল পাম্পটোৰ ভিউ চেক কৰক না। বাছ পেট্ৰল পাম্পটোৰ জেগাখিনিৰ গাইজ শিলখিনি কাটা আছে, বাকী গোটেই চাওক, কিনি চাওক কি ধুনীয়া লাগছে না, ফটোশ্বুট কৰিব মজা হৈছে। দুখন ট্ৰাকৰ পিছফালে, এখন এপি, এখন এছ, এইখন এছ, এখন অসমৰ, এখন অন্ধ্ৰপ্ৰদেশৰ। চাওক একদম লাহে লাহে, এই পিছফালেও এখন, এইখন এছ গাইজ, এইখন আমাৰ তাৰে, এইখনো তাৰে। এই একদম লাহে লাহে চাইড দিয়ে গাইজ, উপায় নাই। रास्तों से मेरी गहरी यारी हो गई, जो फर्ज से भरा था बस्ता वो भी खाली हो गया। बुरा है जमाना तू चल डकर न कर अगर मगर, कैसा है ये सफर। বৰ্তমান আমি আহি পাই গ'লো এইখন টোল প্লাজা। এইখন গুৱাহাটীৰ পৰা ফাৰ্ষ্ট আহিলে পাই এইখনে টোল প্লাজা। চ' ইয়াৰ পৰা আমি ঘূৰি যাম। বাকী খ্ৰীষ্টান মোৰ মুখ মানে কচ খাই গৈছে, ঘূৰি যাম বুলি কোৱাৰ লগে লগে এইখিনিয়ে আহিলোঁ বোলে। আমি মোটামুটি কিমানমান আহি পালোঁ চিটিৰ পৰা কিমান আহিলোঁ বা, মোটামুটি 25 মান নেকি আহিছোঁ, আৰু 25 নহয় 20 মান হ'ব। চ' মজা লাগি আছে, ইয়াৰ পৰা নাজাৰা চেক কৰক গাইজ। কেনেকুৱা লাগছে এই মুখৰ ভিতৰত কেমেৰা সেইটো গাইজ চাওক নাজাৰা। এতিয়া অলপমান ইয়াৰ পৰা ৰিটাৰ্ণ হওঁ, তো আগত চাওঁ ক'ৰবাত ৰখা জেগা পালে ৰখিম, নহ'লে আমি ডাইৰেক্ট আৰু অসমত যাই কিনে ৰখিম। কি হেৰি না
অলপ কি লেভেলত কৰি দিলোঁ অসমত যাই কিনে ৰখিম বোলে এতিয়া বৰ্তমান মেঘালয়ত আছোতো গাইজ গাড়ী ষ্টাৰ্ট এতিয়া কৰি কিমান স্পীডত আছে মই ক'বই নোৱাৰোঁ গাইজ বহুত বেছি স্পীডত যাই আছোঁ মোটামুটি 60 মানে ষ্টাৰ্ট নিদিয়া কৰি বহুত বেছি স্পীডত 60-70 যাই আছোঁ বৰ্তমান অলপ ওখ আহি গ'ল কিন্তু পাৰ হৈ যাব চলো কি মাছ এটা লোকেশ্যনত ৰখিছোঁ চাওক এইগিলা গোটেই মেঘালয়ৰ পাহাৰ না কি মজা লাগছে ন গাইজ আমি বৰ্তমান আহিছিলোঁ এইখিনি ভেটেনাৰীৰ এইখিনি বুলি কয় ইয়াতে চবেই আহে বাৰু ইউটিউবাৰবোৰে আমাৰ গুৱাহাটীৰ ইউটিউবাৰবোৰক ইয়াতে এদিন না এদিন কণ্টেণ্ট শ্বুট কৰা দেখিছে আপোনালোকে আৰু ইয়াতে কি বঢ়িয়াকৈ আৰ্ট কৰি থৈ দিছে চাওক এইবোৰ গোটেই আৰ্ট আৰু ইয়াতে বৰ্তমান এইটো ৱাকিং ষ্ট্ৰীট বনাই থৈ দিছে নাই কি নাজানো আৰু বহুতে ষ্টানো প্ৰেক্টিছ কৰে ইয়াতে তো ভাবিছিলোঁ মানুহ কম হ'ব সেইকাৰণে আহিছিলোঁ বাট ইমান মানুহ ইয়াতে মোৰ ৰখিবই ভাল লগা নাই এতিয়া যাই আছোঁ ইয়াৰ পৰা ওলাই আৰু আমি বহুত জলদি আহি পালোঁ ঢাপ ধুপ গাড়ী চলাইছোঁ গাইজ আহোঁতে ভিডিঅ' কৰা নাই আৰু এইটো এটা পেইণ্টিং চাওক আঁকি থৈ দিছে একদম ইয়াত দিলত এটা ফুটা হৈ গৈছে দেখোন হা चलो गाइस सो के गाइस আমি ফাইনালি আহি পাই গ'লো শান্তি পাইছোঁ পিছফালে মোৰ হালত টাইট গাইছ ক'তো ৰখা নাই মই ডাইৰেক্ট লৈ আহিছোঁ আৰু এইফালে আহি পাই গ'লোঁ ফেন পেলি উজান বজাৰ এনে মই গাইছ গমেই পোৱা নাই এতিয়ালৈকে বেছি ইমান ভাল কৰি গাইছ লাষ্ট টাইম আমি আহোঁতে তাৰ লাষ্ট টাইম নহয় তাৰ বহুত আগতে এবাৰ মই ইয়াতে ফাঁচি গৈছিলোঁ হয় না পইচা দিব পৰা নাছিলোঁ হা গাইছ মানে কি হ'ল মোৰ কেছ যিমান আছিল আমাৰ খতম কিন্তু অনলাইনত আছে অনলাইনত খাই চাই লাষ্টত ছাৰ্ভাৰ ডাউন তাৰপিছত খ্ৰীষ্টানা মেমে সেই মোৰ টেনশ্যনৰ মাজত ফটো উঠি আছিল মোৰ খং উঠি চলো আণ্ডাৰত যাওঁ এবাৰ আমি আহি পাই গৈছোঁ ফেনপেলিৰ ভিতৰত বাকী এইফালে ম'ম' অৰ্ডাৰ কৰিছোঁ আৰু এটা আহি আছে বাট আমাক চুপ দুটা দি থৈ গৈছে খ্ৰীষ্টানা মেমে খাই লওঁ গাইছ ফিনিছ গাইছ কাক লৈছোঁ চাইছেনে খাবৰ কাৰণে এই চাওঁ এইফালে চাওঁ মই বোলে চিকেন খাইছোঁ গাইছ গোটেই চিকেনে খাইছে সেইকাৰণে মই ক্ষীণ গাইছ এই শকত হা গোটেই চিকেন খাইছে গাইছ এই প্লেটৰো ইয়াৰো বঢ়িয়া গাইছ এইফালে আহি পাই গ'লোঁ ভৰলোঁ আৰু খ্ৰীষ্টানা মেমৰ ষ্টপেজ ভৰলোঁ মানে চ' খ্ৰীষ্টানা মেমক বাই বাই কোৱাৰ আগতে ভিডিঅ'টো এণ্ড কৰি লওঁ চ' আজি ভিডিঅ' এইখিনি আছিল কেনেকুৱা পালে কমেণ্ট কৰিব ভাল লাগিলে লাইক কৰিব লগ পাব এটা ভিডিঅ'ত তেতিয়াহ'লে বাই বাই যোৱা হওক গাইছ আৰু খ্ৰীষ্টানা মেমক আগতে বাই বাই কৰি লওঁ তাৰ আগতে আৰু একবাৰ চলো উতাৰ যাওঁ ভাড়া নিকলো ভাড়া चलो बाय बाय